ফাইনেলি আজি আমাৰ নতুন গাড়ীৰ মাজত সোমাই। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু ৰিংকুছ ব্লগ। ৰিংকুছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যি মানে আমাৰ ঘৰৰ কাৰণে এটা আনন্দৰ দিন, কাৰণ আমাৰ বহুত দিনৰ আশা এটা আজি পূৰণ হ'বলৈ গৈ আছে। আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গম পাইছে চাগে। আজি আমি গাড়ী কিনিলোঁ। এতিয়া আপোনালোকক ব'লক ভিডিঅ'টো দেখাই থাকোঁ পাছৰখিনি। এতিয়া গৈ আছোঁ ঘৰলৈ। ব্লেক চাৰ্ট পেণ্ট পিন্ধি ল'লোঁ। এইফালে এই মোৰ ভাই আছে আছিফ, কি দেখাইছিলি মা আছে। আমি এতিয়া ওলালোঁ ঘৰৰ পৰা, গৈ লৈ পানি ডিলাৰত লগ পাই আছোঁ। এয়া মোৰ বসন্তী লৈ পানি বেলেগ এখন বসন্তী লৈ আনি আছোঁ। ডিলাৰ আহি পাই গ'লোহি। এতিয়া গাড়ীৰ কাগজ পত্ৰখিনি কৰি আছোঁ। কালিয়ে কৰি থোৱা আছিলে, তাৰমানে আজি কেইটামান চাইন কৰি আৰু গাড়ীখন লৈ গ'লেই হ'ল। আমাৰ ভাইহঁত গৈছে, ভাইহঁতক কেক অলপ খুৱাই দিছোঁ। সিহঁতি মোৰ সকলো সুখ দুখৰ সকলোতে লগত থাকে। এতিয়া মোৰ সাজ পাটনা আৰু আছে, খালি সকলোখিনি যাব নোৱাৰিলে। কেক আমি নেখালোঁ। Oh. No, doctor. এতিয়া চবেই ফটো চটো মাৰিলোঁ আৰু গাড়ীখন লোৱা চাবিটো লৈ পানি আৰু কিয়াৰ ডিলাৰ ফালৰ পৰা গিফ্ট এটা দিলে। নতুন গাড়ীত সোমাই গ'লোঁ। মেইন কথাটো মই চলাব নাজানো, এই দুজনে জানে, আমাৰ টেপাইদেও নাজানে। গাড়ীখন ডিলাৰৰ পৰা এতিয়া উলিয়াই অনা হ'ল। মেইন কথাটো হৈছে মই গাড়ী চলাব নাজানো, শিকি আছোঁ মানে। ফাইনেলি গাড়ী উলিয়াই দিলে। চলাব নোৱাৰি ন, খালি মইহে চলাব নাজানো। আমাৰ সোনাদাই শিকাই দিব মোক। বাইকত মাহঁতক এতিয়া পঠিয়াই দিলোঁ। আমি পাছে পাছে গৈ থাকিম। আজি গাড়ী চলাব নজনাৰ কাৰণে মোৰ এনেকুৱা গতি হৈছে। এই ছুপাৰ স্প্লেণ্ডাৰত উঠি যাবলগীয়া হৈছে। ইও নাজানে, সিহঁতৰ বাৰু দিন হ'ল, মোৰ বাৰু আজিহে কিনিছে। সিহঁতৰ কিনা এবছৰ ওপৰত হ'লি তেওঁ বুলিও নাজানে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভাইহঁত গৈ আছে, দুটামানক পইচা দি পঠিয়াই দিলোঁ। আমি ঘৰত গধূলি সময়ত পাৰ্টি কৰিবলৈ ওলাই আহিম। এতিয়া ঘৰত ভিডিঅ' অকণমান বনাই লওঁগৈ, ব'লক। আমি আহি পাই গ'লোহি। মাহঁতে মিঠাই দোকানত মিঠাই কিনি আছে। এইফালে গাড়ী এখন, ভাইহঁত এইকেইটা সিহঁতক ঘৰলৈ লৈ গৈছে, একো নোখোৱা এনেই। আমাৰ গাড়ী আহি আছে। এইফালে কপৌ ফুল ফুলি আছে, বিহু আহি আছে। আহি গ'ল গাড়ী। এইকণতে ৰখাই দিয়ক। এইকণৰ পৰা উঠিব নে কি? নেমু
নহয় নেমুকেইটা গছকি আহিলেহেঁতেন হয় ন ডিলাৰ ফালৰ পৰা 4টা কাপ দিলে গিফ্ট এইকেইটা কিয়া ব্ৰেণ্ড এইটো কি বুলি কয় স্পেয়াৰ নাজানোতো এইখন কি এখনতো যদি কেনেবাকে বোলে পামচা হ'ল লাষ্টত তেতিয়া এইকেইটা বিষয়ে কেন নাই এই ঘণ্টা গাড়ীখনতে মাৰি দিওঁ বোলে ভাঙ ভাঙ এইটো ইফালে যা পকাত মাৰি পানীটো গাড়ীত দি দিবি অকণমান একো নাই হ'ব নাৰিকলটো খাম নে আমি এতিয়া গাড়ীখনৰ পূজা পাতল এয়া দেউতাই কৰি আছে সেইতে পূজা কৰে ইঞ্জিনটো খুলিলে কেনেকৈ খোলে সেই ইঞ্জিনটোত পূজা কৰে জানো ইঞ্জিনডাল কেলে খুলিব লাগে নালাগে ফুটটোই নাম্বাৰ প্লেটতে দিবি নেকি খাবলৈ দিগদাৰ হ'ব ন নাম ইয়াত দে ইয়াৰ কোলাকণ ভিতৰত নিদিয়ে ক'ত বান্ধে Itu apa nih? Ayo kalau tu bang. Ini nambah lagi আছে ৰ'বা এতিয়া আমি গাড়ীখন ফুৰাবলৈ আনিছোঁ মইতো চলাব নাজানো সেইকাৰণে আমাৰ ৰাশিদ ভাই চলাইছে পাৰ্চনেল ড্ৰাইভাৰ এফালে পাছফালে দিগদাৰ আছে বাহিৰৰ পৰা মঙাই আনিছোঁ আমি এতিয়া আহি পালোহি চুকাফা ওচৰত বাবুহঁতৰ ঘৰত 19 লাগিলে 2 যাব আকৌ 2 সোমাব बोला जा बोल जा लेफ्ट 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 आराम आओ लेफ्ट चली गई है ना पूरा लेफ्ट ले लो यार सुमंदा ना करे तो ड्राइवर मानो ए दियक से এইটো সিধা ले ले होला একবাৰ কেলা মই কৈছে নি না আপুনি আহিছে এতিয়া দেখা দে একবাৰ মকা নাই দেই মোক বলা দে সুমন্দা না কয় আহিছে সুমন্দা এতিয়া এয়া আমাৰ ইউটিউবাৰে গাড়ী কিনিলে ইউটিউবৰ পইচা এয়া চলাই কিনিলে আপুনি কিয়া চেলটছ ন টাটা চেলটছ এয়া ইউটিউবৰ পইচা গাড়ী এখন কিনিলে 5 বছৰ ইমান কষ্ট কৰাৰ মূৰত এয়া ফলটো এইটো কিনিব লাগি আছে 2 নম্বৰ লাগি আছে ইউটিউবৰ পইচা গাড়ী লৈ ল'লে নে লোকৰ
5 বছৰ কষ্ট কৰিলে ইউটিউবৰ পইচা আজি গাড়ী লৈ ল'লে। এখন ডিফেণ্ডাৰ ল'লে নেকি আপুনি? টাটা কি কিয়া ডিফেণ্ডাৰ কি আৰু ডিফেণ্ডাৰ বেছি লাহে নহয় ইফালে টকা আপোনাৰ ক'লে বিশ্বাসত আহিছো আৰু কি হয় আছো মানে জানে